हेलो गाइस नमस्कार और स्वागतम কৰিছো আপোনালোক মোৰ ইউটিউব চেনেললৈ। আজি আকৌ মই আহি গৈছো নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ। ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত এটা অনুৰোধ আছে, যদি আপোনালোকে এতিয়াও মোৰ ভিডিও ইউটিউব চেনেলটো সাবস্ক্রাইব কৰা নাই প্লিজ সাবস্ক্রাইব কৰি দিয়ক। সাবস্ক্রাইব কৰিলে আপোনালোকৰ এটোৱে বেনিফিট হ'ব যে মই যেতিয়া এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিম আপোনালোকে ভিডিওটো প্ৰথমতে দেখিব পাৰিব। তো আজি মই ৰিভিউ কৰা প্ৰডাক্টটো হ'ল পতঞ্জলিৰ ৰ'জ ফেস ওয়াশ। এই ৰ'জ ফেসৰ বিষয়ে যদি আপোনালোকে সম্পূৰ্ণ জানিব বিচাৰে মোৰ এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাওক। আৰু বলক এতিয়া মই ভিডিওটো আৰম্ভ কৰো। তো গাইস আপোনালোকক কৈছোৱে যে আজি মই কি প্ৰডাক্ট ৰিভিউ কৰিম। আজি মই ৰিভিউ কৰা প্ৰডাক্টটো হ'ল পতঞ্জলিৰ ৰ'জ ফেস ওয়াশ। তো এই ফেস ওয়াশটো আপোনালোকে বজাৰত যিকোনো এটা দোকানতে পাই যাব। আৰু মোৰ হাতত যেটো ফেস ওয়াশ আছে ইয়াৰ দাম হ'ল 60 গ্ৰামৰ 45 रुपीस। আৰু ইয়াৰ পেকেজিংটো বহুত ভাল কৰিছে, একদম ৰেড কালাৰ মানে ৰঙা ৰঙা কালাৰ কৰিছে। এতিয়া মই ক'বলৈ যত্ন কৰিম এই ফেস ওয়াশটো আপোনালোকৰ আছে কি বা কি বস্তু বা কি ইনগ্ৰেডিয়েন্টছ দি এই ফেস ওয়াশটো বনোৱা হৈছে। এই ফেস ওয়াশৰ মুখ্যভাৱে আছে আপোনালোকৰ ৰ'জ মানে গোলাপ ফুল আৰু এলোভেৰা আছে আৰু আপোনালোকৰ নিম আছে। তো এই মিশ্ৰণ বিলাকৰ পৰা আপোনালোকৰ কি বেনিফিট হ'ব মই এইটো ক'বলৈ এতিয়া চেষ্টা কৰিম। তো প্ৰথমতে মই কম ৰ'জ বা গোলাপৰ পৰা আপোনালোকে কি বেনিফিট পাব। ৰ'জে আপোনাৰ মুখখন যদি তেল বেছি অতিৰিক্ত তেল হৈ থাকে না সেইটো ভাল কৰি দিব। আৰু ৰ'জে কি কৰে আপোনাৰ মুখত থকা কক বিলাকক শক্তি প্ৰদান কৰে, যাৰ বাবে কি হয় আপোনাৰ মুখখন গ্লো কৰিব বা পৰিষ্কাৰ হৈ যাব। এতিয়া মই ক'বলৈ যত্ন কৰিম ইয়াত থকা আপোনাৰ এলোভেৰা কি কৰিব। এলোভেৰা আপোনালোকে জানে এটা প্ৰাকৃতিক বস্তু হয়। তো এলোভেৰা কি কৰে আপোনাৰ মুখখন কোমল কৰে আৰু আপোনাৰ মুখখন গ্লো কৰাৰ চেষ্টা কৰে। এতিয়া মই লাষ্টলি কম যে ইয়াত থকা নিমৰ পৰা আপোনালোকৰ কি বেনিফিট হ'ব। নিমে আপোনাৰ কি হ'ব আপোনাৰ মুখত যদি পিম্পলছ আদি থাকে না এইটো দূৰ কৰাৰ চেষ্টা কৰিব, কিয়নো নিমত থাকে আপোনাৰ এন্টিবেক্টেৰিয়েল মেটেৰিয়েল। তো এন্টিবেক্টেৰিয়েল কি কৰে কি কৰে আপোনালোকে জানে, যিটো মানে আমাৰ মুখত হাৰমনিয়া বা পিম্পলছ হয় এইটো হয় কিয়, এইটো হয় বেক্টেৰিয়াৰ পৰা। এই বেক্টেৰিয়াটো দূৰ কৰে কি নিমে। তো আপোনালোকে এতিয়া বুজি পাইছে যে চাগে যে মানে এই নিমৰ পৰাই নিমে কি কৰিব আপোনাৰ মুখত যেটো হাৰমনিয়া আছে এইটো গুচাই দিব আৰু আপোনাৰ মুখখন পৰিষ্কাৰ কৰিব চেষ্টা কৰিব। এতিয়া মই আপোনালোকক কম যে এই ফেস ওয়াশটো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব। এই ফেস ওয়াশটো আপোনালোকে মুখত প্ৰথম মুখটো তিতাই ল'ব। ইয়াৰ পিছত ফেস ওয়াশটো লৈ আপোনালোকে অলপ ল'লে হ'ব, অলপ লৈ কিনে 1 মিনিট মান মুখত মাসাজ কৰি থাকিব। মাসাজ কৰাৰ পিছত মুখটো ধুই দিব, হৈ গ'ল। তো গাইস আজিৰ ভিডিওটো ইমানখিনিয়ে। আশা কৰিছো মই পতঞ্জলিৰ ৰ'জ ফেস ওয়াশৰ বিষয়ে ভালকে ক'ব পাৰিছো আপোনালোকক। যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট এন্ড শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকৰ লগত দেখা হ'ব মোৰ নেক্সট ভিডিওত আকৌ। আজিৰ কাৰণে ইমানখিনিয়ে, বাই বাই।